ফোন ৰাখিছো দেই, কোনোবা আহিছে, কাৰোবাৰ খোজৰ মাত শুনিছো। হা কি কৈছা? একো শুনিয়ে পোৱা নাই, জোৰকে কোৱাচোন কি কৈছা? মিতালী, এতিয়া ৰাখো দেই, পিছত কথা পাতিম। মিতালী? কোন মিতালী? পাপৰি বা, মই আকৌ কোন আহিলেনো বোলো। মই, তুমি কোন? মাহী বুলি ভাবিছিলা নেকি? পিছে তুমি কাৰ লগত কথা পাতি আছিলা? আৰু মিতালী নে কোনোবা মিতাল? কোন হয় কোৱাচোন বাৰু মোক। নাই পাপৰি বা, তুমি কি কথা কোৱা বাৰু? মই আৰু তেনেকুৱা বুলি ভাবিছা নি তুমি মোক? তুমি যে আৰু লাজেই দি দিছা পাই। আইও শুনজনী, তুমি মোক কি বুলি ভাবিছা? তুমি যিখন স্কুলত এতিয়া পঢ়ি আছা, সেইখন স্কুলত মই কেতিয়াবা প্ৰিন্সিপাল আছিলো, গম পাইছা? মোক ঠগিব নাহিবা। কোৱাচোন কোৱা, কথাটো কোৱা মোক, মই নকওঁ নহয় কাকো। ভয় কৰিছা নি মই কৈ দিম বুলি? সৰ্বনাশ, এগৰাকীয়ে চব গম পালে। হে প্ৰভু, মাহঁতক নকলে হয় আৰু। কেনেবাকে কৈ দিব লাগিলে মই ফচিলো আৰু। মোৰো যেনো কিহৰ উৎপাত লাগিছিলে মই ৰাতিপুৱা ফোনটো লগাই ল'বলৈ। আহাচোন ভিতৰলৈ যা, আহা। কম বাৰু তোমাক চব কম মই, কিন্তু তুমি মাহঁতক ক'ব নালাগিব আকৌ দেই। কেনেবাকে যদি কৈ দিয়া নহয় তোমাক, কিন্তু মই বহুত বেয়া পাম। মই তোমাক বহুত বিশ্বাসত কম। পাপৰি বা, তুমি প্লিজ মাহঁতক নকবা আকৌ দেই। হেত আকৰিজনী, কিয় ক'ম বাৰু? একো টেনশ্যনেই নল'বা তুমি, মই নকওঁ নহয়। ব'লা ইয়াতে বহা পাপৰি বা, মই তোমাক চব কৈ আছো। মানে কেলে ইয়ালৈ লৈ আহিলো জানা নাই? ইয়াত যে টিভিটো লাগি থাকিব না, তেতিয়া মানে মায়ে কথাবোৰ শুনি নাপায় আকৌ। আমাৰ মা যিহে, তুমি একদম মানে গম পোৱা নাই বুলিহে। তেওঁ একেবাৰে যদি ভাবে নহয় ইমান কি কথা পাতিছে শুনোগৈ বুলি, মনে মনে আহি দুৱাৰ মুখত শুনি থাকিব। আৰু তোমাৰ আৱাজ নহ'লেতো চব শুনি পাব ন। টিভিটো লাগি থাকিলে তেওঁতো ইমান শুনি নাপাব। চ' ইয়াত কম মই, তুমি বহা। তুমি কিন্তু মন কৰি থাকিবা দেই, মা আহি যাবও পাৰে আকৌ। কথাটো তেনেকুৱা নি? এতিয়া শুনিলা মোৰ কাহিনী? শুনিলো, আৰু মই কথা এটা ভাবিলো। কি জানা নাই? মানে তোমালোকৰ দুটাক লগ কৰাৰ দায়িত্ব লৈছো মই তোমালোকক, মই ঘৰ যোৱাৰ আগতে দুইটাকে লগ কৰাই থৈহে যাম। তুমি একো টেনশ্যন নল'বা, মই যাম লগত তোমাৰ। মাহীয়ে না বুলিও নকয়। মই মাহীক মানে আমি বেলেগ কিবা কৰিবলৈ যাওঁ বুলি ক'ম, তুমি বিনা টেনশ্যনত থাকা। মই আৰু বাইকজনী হৈ আৰু ইমান কৰিব নোৱাৰিম নে কি কোৱা মাইতি? নকওঁ আৰু ন, আকৌ বেয়া পাই নহয় ছোৱালীজনীয়ে। পাপৰি বা, তুমি যে ইমান ভাল। আই লাভ ইউ পাপৰি বা। মাহী, তুমি ইয়াত আছা? মই তোমাক বিচাৰি ফুৰিছো, আগফালে গ'লো নাই, ভিতৰতো গ'লো নাই, তুমি আহি পাকঘৰত আছা। পাপৰি, কি হ'ল কোৱা? কিবা লাগিছিলে নেকি? মানে মাহী, মই মানে ভাবিছিলো আজি অলপ টাউনৰ ফালে ওলাই যাওঁ নি। আপোনালোকৰ টাউনখনো চাই অহা হ'ব, আৰু মোৰ বস্তু কেইটামানো আনিবলগীয়া হৈ আছে। মই ভাবিছোঁ আপোনালোকৰ তাইকে লৈ পিনে দুইজনী এপাক টাউনৰ পিনৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। বেয়া হ'ব নি বাৰু মাহী? অকলেতো যাবলৈ ভাল নালাগে ন, দুইজনী গৈ ভালো লাগিব। সেইটো আকৌ মোক সুধিবলগীয়া কথা নে বাৰু? যোৱা আকৌ যোৱা, কিনো আৰু একো নাই নহয়, ভালেই হ'ব। সোনকালে গ'লে সোনকালে ঘূৰি আহিব পাৰিবা। ভাত এতিয়া খাই যাবানে নে আহি খাবাহি? শুনা আকৌ, বজাৰলৈ যোৱা যদি মোৰো দুটামান বস্তু আনিবলগীয়া আছে, মই দি পঠিয়াম, সেইকেইটাও লৈ আহিবা দেই। নাই মাহী, এতিয়া ভাত নাখাওঁ, আহিয়ে খাম। দেৰি হ'ব নহয়, নহ'লে আকৌ আমি তেতিয়াহ'লে ওলাওঁগৈ দেই। যোৱা ওলোৱাগৈ, যোৱা। কি হ'ল কোৱা, মায়ে কি ক'লেনো? তুমি একো টেনশ্যন ল'ব নালাগে, তুমি মাত্ৰ সেইপিনে ফোন কৰি জনাই দিয়া আমি গৈ আছোঁ। মাহীক মই সুধিলোঁ, মাহীয়ে যাবলৈ অৰ্ডাৰ দিছে, আৰু এতিয়া আমি ওলাওঁ। দেৰি নকৰিবা, পটাপট ফোন কৰি খবৰটো দি দিয়া। ৰবা, মই এতিয়া ফোন কৰি আছোঁ। পাপৰি বা, থেংক ইউ ছ' মাচ। কোৱা, কি হ'ল? কি হ'বনো আৰু, হ'বলৈ আৰু কি আছে। এটা গুড নিউজ দিওঁ বুলি ফোন কৰিছোঁ। মানে ইমান যে ফূৰ্তি লাগিছে গম পাইছানে? মানে কি, আমাৰ লগ কৰাটো ফাইনেল, আৰু আজি আমি এতিয়া ওলাবলৈ লৈছোঁ তোমাক লগ কৰিবলৈ। তুমি এটা কাম কৰিবা গম পাইছা? তুমি মানে ক'ত লগ কৰোঁ তাৰ ডিটেইলছটো তুমি মেছেজ কৰি দি দিবা। মই আৰু মোৰ পাপৰি বা, আমি দুইগৰাকী ওলাবলৈ লৈছোঁ, আৰু তুমিও ওলোৱা, দেৰি নকৰিবা, আকৌ ঘূৰি আহিব লাগিব নহয় সোনকালে। পটাপট ৰেডি হৈ লোৱা। বাই বাই, এতিয়া আৰু কথা পাতিবলৈ সময় নাই। কি কোৱা? ইমান গুড নিউজ! ভগৱান, আজি লাকে ফেভাৰ কৰিছে। এটা কাম কৰা, তোমালোক ওলাই মেলি আহি থাকা, মই ওলাই গৈ তোমালোকক মেছেজ কৰি দিম, ঠিক আছে? হ'ব দিয়া, বাই। ফাইনেলি আজি লগ কৰিবলৈ গৈ আছোঁ।
পাপৰি বাজনী অহাৰ কাৰণেহে যি হ'ল নহ'লে যে মোৰ কেতিয়াও লগ কৰা নহ'লেহেঁতেন আইও পাপৰি বাজনীক যে মই কি বুলি মানে ধন্যবাদ দিম আৰু হে ভগৱান আজি আৰু ওলাইছোঁ আৰু আশীৰ্বাদ কৰিবা আৰু দেই।